ঠগ প্ৰবঞ্চকৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে তিনিচুকীয়া জিলা। এইবাৰ প্ৰবঞ্চকৰ দলে লুটি নিলে মহিলাৰ সোণৰ চেইন। তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী গেট চাৰিআলি মহখুলিত এগৰাকী মহিলাৰ পৰা দুজন ঠগ প্ৰবঞ্চকে বাচন বৰ্তন চাফা কৰিবলৈ অহাৰ চলেৰে অতি চতুৰালিৰে সোণৰ চেইনডাল লুটি লৈ যায়। অভিযোগ অনুসৰি পুৱা 10:30 দুজন ব্যক্তিয়ে বাচন বৰ্তন চাফা কৰা পাউডাৰ বিক্ৰী কৰাৰ অজুহাত লৈ ঘৰৰ বাৰান্দাত প্ৰৱেশ কৰে আৰু ৰীমা ভূমিক নামৰ 65 বৰ্ষৰ ঊৰ্ধৰ মহিলাগৰাকীৰ পৰা ঘৰত মতা মানুহ নথকাৰ সুযোগ লৈ সোণৰ চেইনডালো চাফা কৰাৰ উদ্দেশ্যে লৈ অতি কৌশলেৰে সোণৰ চেইনডাল লুটি নিয়ে। পিছত বৃদ্ধ মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা অনুভৱ কৰাত তেখেতৰ আত্মীয়লৈ ফোন কৰে যদিও ইতিমধ্যে ঠগ প্ৰবঞ্চক দুয়োজন সেই স্থানৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে। তিনিচুকীয়া জিলাৰ ভিন্ন অঞ্চলত সঘনাই হৈ থকা এনেধৰণৰ চুৰি ডকাইতি ঠগ প্ৰবঞ্চনা আদি ঘটনাই সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে। যেহেতু আপোনাৰ ঘৰত আহিছিলে বাচন বৰ্তন চাফা কৰা মানুহ কেইজনমান, তাৰপিছতে আপোনাৰ চুৰিকাণ্ড সংঘটিত হ'ল। যিহেতু আপোনাৰ সোণৰ চেইনডাল কেনেকৈ হ'ব পাৰে আৰু আপুনি তেতিয়া কি কৰি আছিলে? মই সিহঁতে গ্ৰিলটো খুলি দিলোঁ, সিহঁতে সোমাইছে। প্ৰথমে সিহঁতে পাউডাৰৰ নিচিনা এটা পেকেট খুলিলে মোক দেখাইছে। মই গ্ৰিল খোলা নাই যে এনেকৈ দেখাইছে মুখৰ আগত। মই কৈছোঁ নালাগে, মই বিশাল বাজাৰৰ পৰা কিনি আনো, দৰকাৰ নাই মোৰ। তথাপি সিহঁতে কৈছে না মই পইচা নলওঁ, আপোনাৰ অকণমান কৰাইটো দিয়ক, কৰে চৰে কিবা আনক, মই চাফা কৰি দিম। মই কৈছে এনেকুৱাতে কিমান মানুহ আহে তেল এতিয়া মই এইটো বিশ্বাস নকৰোঁ। তেতিয়া সি কৈছে না যা কৰাইটো, মই কৰাইটো আনি দিলোঁ। সিহঁতে ঘূৰি কিনাৰত মই এনেকৈ কিনাৰতো চাফা হয়, চাইডৰ বিলাক মাজত দিছে পাউডাৰ, অকণমান চাফা হৈছে। মোক কৈছে নাই তেনেকৈ নহয়, চাইডৰ বিলাক চাফা নহয়, খালি অকল সেইবিলাক। তাৰপিছত কৈছে চিলিণ্ডাৰ ৰেগুলাৰ এইটো কিবা বোলে বাৰ্ণৰ যদি ভিতৰত থাকে সেইটো আমি চাফা কৰি দিম। মই কৈছোঁ না নালাগে, আমাৰ মানুহ আহি কৰে। তাৰপিছত মই লাহে লাহে মোৰ মুখখন ভাৰী হৈ গৈছে। মই চকুত দেখিছোঁ কিন্তু মাতটো নোলালে। তাৰপিছত সিহঁতে কি কৰিলে, মই এনেকুৱা কৰি পটককৈ চেইনটো লৈ সোমাইছে। এটা পেকেটত পাউডাৰ লৈ তাত সোমাইছে, তাত পিন মাৰিছে। মই কৈছোঁ না না এইটো খুলি দেখাকতো। তাৰপিছত খুলি দেখাইছে, আছিলে তেতিয়া। মই দেখিলোঁ এইটো এই দামটো এনেকৈ পিন মাৰি থৈছে দিলে। মই কৈছোঁ পিন নালাগে, আমাৰ ঘৰত পিন আছে, মাৰিম। তাৰপিছত মই সন্দেহ হৈছে, মনত আছে মুখত কাম কৰিছে না, এনেকৈ হাত পাতিছোঁ, মোৰ পেকেটটো দিয়ক, মই চাম চেইন আছে নেকি। তাৰপিছত খুলি দিলে সিহঁতে দামটো, তোমাৰ চেইনটো ডিজাইনটো চাইছোঁ, আমাৰ যিটো ডিজাইন আছিলে সেইটো আছে নেকি, আছে দেখিছোঁ। তাৰপিছত সিহঁতে আকৌ মোৰ পৰা লৈ আৰু এইটো থাক মই দেখিছে, আপুনি বিশ্বাস হৈছে তাৰ, এতিয়া আমি লোৱা নাই, আপুনি এইটো বেছিকৈ পাউডাৰ দিছে। তাৰপিছত আপুনি আধা ঘণ্টাৰ পিছত খুলিব। মই সন্দেহ হৈছে ভিতৰত, মই মুখত মাতিব পৰা নাই। মই সন্দেহ সিহঁতৰ ওলোৱাৰ লগে লগে ফাৰি চাইছোঁ যে নাই, ডাইনিং টেবুলত পেলাই পিনি চাইছোঁ নাই। তাৰপিছত লগে লগে মই কুটা বাটে এই মই ভিডিঅ'টো লৈ গ'ল কৰি ৰাস্তাত দৌৰ মাৰিলোঁ। মানুহকেইটাক পালোঁ, কৈছোঁ ময়ো গ'লোঁ, পিছে আৰু নাই পোৱা। যেতিয়া আপোনাৰ এই কি বুলি কয় চেইনডাল লৈ গৈছে, তেতিয়া আপোনাৰ যেতিয়া আপুনি মাতিছে তেতিয়া মানে আপোনাৰ মুখৰ পৰা মানে মাতটো মুখখন ভাৰী হৈ গৈছে। কোনো নাছিলে, বোৱাৰীয়ে পূজা দি আছিলে, তাৰ দোকানত ল'ৰাটো তেৰালি দোকানত কৰে, ঘৰত কোনো নাছিলে। মই বাৰিণ্ডাতে কৈছোঁ, মই কিবা এটা কৈছে কাৰণে মই ভিতৰত পেটত আছে, কিন্তু মই কথা পাতিব পৰা নাই, মুখখন ইমান ভাৰ হেৰি হৈ গৈছে ভিতৰত। মই বোৱাৰীক যে কৈছোঁ মোৰ চেইনডালে, বোৱাৰী বুজিয়ে পোৱা নাই, মই মুখৰ আৱাজ ওলাই নাই। আপোনাৰ নামটো ৰীমা ভূমিক। 10:30 বজাতে এই ঘটনাটো ঘটিলে। মই খুলি যাওঁ।